ছাত্ৰছাত্ৰীসকল যিসকলে HLC 2026 মেট্ৰিক এক্সাম দিছা আৰু তোমালোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ ছাত্ৰছাত্ৰীসকল বহুতে SMS কৰি কৈ আছিল যে স্যাৰ মোৰ ফেইল হোৱাৰ বয় আছে বা মই আকৌ এক্সাম দিব পাৰিম নেকি তো ছাত্ৰছাত্ৰীসকল তোমালোকে আকৌ এক্সাম দিব পাৰিবা কিন্তু তোমালোকে কেইটা সাবজেক্টত ফেইল হলে তোমালোকে আকৌ এক্সাম দিব পাৰিবা তো আজিৰ ভিডিঅ' তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা আৰু তোমালোকে বুজি পাবা আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে ৰিয়েল আৰু ফাষ্ট ইনফৰমেশ্যন পাবলৈ আমাৰ এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকে ফাষ্ট ইনফৰমেশ্যন পালে নহব তোমালোকে ফাষ্ট আৰু ৰিয়েল ইনফৰমেশ্যন পাব লাগিব তো ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰো আহা তো তোমালোকে যদি যিকোনো তিনিটা সাবজেক্টত যদি তোমালোকৰ এক্সাম বেয়া হয় তেনেহলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা বা তোমালোকে যিকোনো এটা বা দুটা যদি সাবজেক্টত বেয়া হয় তেনেহলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা আৰু এই এক্সামটো অনুষ্ঠিত হয় ৰিজাল্ট দিয়াৰ পাছত 15-20 দিন মান পাছত বোৰ্ডে এটা নটিফিকেশন আৰু ৰিজাল্ট দিয়াৰ 15-20 দিন মান পাছত তোমালোকে এই এক্সামটো দিব পাৰিবা এটো হৈছে কম্পাৰ্টমেন্টেল এক্সাম আৰু তোমালোকে তোমালোকৰ লগৰবোৰৰ লগত সেম ইয়াৰতে এডমিশন ল'ব পাৰিবা ক্লাস 11 ত তোমালোকে সেম ইয়াৰতে তোমালোকৰ লগৰবোৰৰ লগত এডমিশন ল'ব পাৰিবা আৰু কম্পাৰ্টমেন্টেল এক্সামটো হৈছে সেম মেট্ৰিকৰ নিচিনা আৰু যদি তোমালোকে কম্পাৰ্টমেন্টেল এক্সামত পাস কৰিব পাৰা তেনেহলে তোমালোকৰ সেম মাৰ্কশিটে আহিব মেট্ৰিকৰ নিচিনা সেম মাৰ্কশিট আহিব আৰু তুমি সেম ইয়াৰতে তোমালোকৰ লগৰবোৰৰ লগত এডমিশন ল'ব পাৰিবা কিন্তু তোমালোকে যদি তিনিখনতকৈ আৰু বেছি সাবজেক্টত ফেইল কৰা তেনেহলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিবা তো তোমালোকে যদি তিনিখন সাবজেক্টত ম্যাক্সিমাম তিনিখন সাবজেক্টত ফেইল কৰিলে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা আৰু যদি তিনিখনতকৈ বেছি সাবজেক্টত ফেইল কৰা তেনেহলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিবা তো ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে চাব পাৰা